হেল্ল' গাইছ, আজিৰ এটা নতুন ভিডিঅ'লৈ আকৌ এবাৰ আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনাৰ লগত আলোচনা কৰিম এপিডিএছএলৰ যি 6 জানুৱাৰী তাৰিখে 2021 চনৰ 6 জানুৱাৰী তাৰিখে যি এপিডিএছএলৰ এটা হাইকোৰ্ট চলি গ'ল। সেই হাইকোৰ্টত বাৰু কি আলোচনা হৈছিল সিদিনা কি হৈছিল তাৰে ওপৰত আজি আপোনাৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো চাই বহুতেই ভাল লাগিব। আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। চাওক, এতিয়া যদি আমি এপিডিএছএলৰ কোৰ্ট কেছৰ যিটো অৰ্ডাৰ কপি আছে, এই অৰ্ডাৰ কপিটো চাওঁ তেতিয়াহ'লে এইখিনি বস্তু দেখা পাওঁ। চাওক, এইটো হ'ল কোৰ্টৰ অৰ্ডাৰ কপিটো। 6 তাৰিখে আপোনালোকৰ যিটো হাইকোৰ্ট চলি গ'ল, এই হাইকোৰ্টৰ যিটো অৰ্ডাৰ কপি আছে, এই অৰ্ডাৰ কপিটো এইটো। আৰু এই অৰ্ডাৰ কপিটোৰ যিটো মোৰ অৰ্ডাৰ আছে, সেই অৰ্ডাৰটো মই চাবলৈ গ'লে তললৈকে যাব লাগে। ইয়াত বহুতটা পেজ আছে, কমচে কম 400টাতকৈ বেছি পেজ আছে। মই তললৈকে গৈ আছোঁ, এতিয়া একদম তললৈকে যাব লাগিব। তলত আপোনালোকৰ যিটো অৰ্ডাৰ কপি আছে, সেই অৰ্ডাৰ কপিটো তললৈকে গ'লে মই দেখা পাম যিটো অৰ্ডাৰ কপি আছে। আপোনালোকে গম পাব বহুতটা কোৰ্ট কেছ চলি গ'ল, বহুত কোৰ্ট কেছ চলি গ'ল। আৰু এই কোৰ্ট কেছ চলতে 2021 চনৰ এইটো প্ৰথমটো কোৰ্ট কেছ আছিল। আৰু এই প্ৰথমটো কোৰ্ট কেছৰ কি অৰ্ডাৰ আহিছিল, সেই অৰ্ডাৰ কপিটো এতিয়া মই চাব যাম। তললৈকে গৈ আছোঁ, তললৈকে গৈ যিটো অৰ্ডাৰ কপি আছে, সেই অৰ্ডাৰ কপিটো মই এতিয়া পাই যাম। আৰু যিটো অৰ্ডাৰ কপিটো এইটো পালোঁ, চাওক আপোনালোকৰ অনাৰেবল মিষ্টাৰ জাষ্টিছ অচিন্ত্ৰ মাল্লা বুজৰ বৰা। আৰু এই অৰ্ডাৰটো হৈছে, চাওক এই অৰ্ডাৰ কপিটো 6/1/2021 তাৰিখে। আৰু আপোনালোকৰ যিটো অৰ্ডাৰ আছে, এই অৰ্ডাৰ কপিটো হয়তো সিদিনা একো আলোচনা নহ'লে আপোনালোকৰ কেছটো নেক্সট গুচি গ'ল। মানে 22/1/2021 তাৰিখলৈকে আপোনালোকৰ কেছটো গুচি গ'ল, মানে নেক্সট হিয়াৰিঙলৈ গুচি গ'ল। এতিয়া যদি আপোনালোকৰ অৰ্ডাৰ কপিটো, এই অৰ্ডাৰ কপিটো বেলেগ আৰু একো লিখা নাই ইয়াতে। আপোনালোকৰ হয়তো কেছটো সিদিনা বেলেগ একো আলোচনা নহ'লে আপোনালোকৰ কেছটো হয়তো 22/1/2021 তাৰিখলৈ আপোনালোকৰ হিয়াৰিঙত দি দিলে। মানে নেক্সট আপোনালোকৰ আলোচনা হ'ব এতিয়া 22/1/2021 তাৰিখলৈ। এতিয়া আমি 22/1/2021 তাৰিখলৈ কিছু অপেক্ষা কৰিব লাগিব। এতিয়াতো আপোনালোকে গমেই পায়। চ' আপোনালোকৰ 17 তাৰিখে এটা কোৰ্ট কেছ হৈছিল, কিন্তু সেই আগৰ মানে লাষ্টত 2020ত, কিন্তু সেইটোৰো কোনো অৰ্ডাৰ কপি নাহিলে। আৰু যিটো 2021ত আহিলে আপোনালোকৰ অৰ্ডাৰ কপিটো, তাতো আপোনালোকৰ দেখিলে কোনো ইয়াতে বৰ্তমানলৈকে কোনো ইয়াতে এক্সপ্লেইন কৰি দিয়া নাই সিহঁতে কি আলোচনা হ'ল, কি হ'ল। কিন্তু আপোনালোকৰ কেছটো দিলে লিষ্ট হ'ল আপোনালোকৰ 22/1/2021 তাৰিখলৈকে। আপোনালোকৰ এইটো 6/1/2021 তাৰিখৰ অৰ্ডাৰ কপিটো। আৰু অৰ্ডাৰ কপিটো আপোনালোকে গম পাই 22/1/2021 তাৰিখলৈ আমি কিছুদিন আৰু অপেক্ষা কৰিব লাগিব। এতিয়া সিদিনা কি আলোচনা হয়, 22 তাৰিখে আমি 22 জানুৱাৰী তাৰিখে 2021 চনত আমি সকলো কথা গম পাম। এতিয়া 22 তাৰিখলৈ আমি অপেক্ষা কৰিব লাগিব। আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক বাটনৰ এটা লাইক কৰি দিব। আৰু যদি বোলে এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনাৰ মৰমৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ভিডিঅ'টোত এইখিনি, আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল। ধন্যবাদ। জয় হিন্দ।